আজি যিটো আহি পেলাই দেখিছোঁ যে এৰিয়াৰ জনগণৰ ৰাইজৰ মাজত কিমান জনপ্ৰিয়তা আছিলে হেমচন্দ্ৰ ব্ৰহ্ম। তেখেতে BSc সময়তো আছিল আৰু BTC সময়ত 2005 পৰা 2010লৈকে MCLA হিচাপে কাম কৰিছিল। আৰু তাৰ আগতো তেওঁ সদু বড়ো ছাত্ৰ সন্থাৰো কাজিগাঁও আঞ্চলিকৰ এজন নেতা আছিলে আৰু বৰ্তমান UPPLৰ CWC মেম্বাৰ হিচাপে তেওঁ কাম কৰি আছিল। ইয়াৰ বাহিৰেও ৰাজনৈতিক জীৱনৰ বাহিৰেও তেওঁ সামাজিক জীৱনত যথেষ্ট সক্ৰিয় আছিল আৰু মানুহ হিচাপে ভদ্ৰ আছিল আৰু জনা মানুহ আছিল, শিক্ষিত মানুহ। আৰু এই অঞ্চলখন উন্নয়ন কৰাৰ ক্ষেত্ৰত যিটো নেতৃত্ব প্ৰদান কৰিছে অপূৰণীয় ক্ষতি। আজি আমি শুনি পেলাই আহিছোঁ অন্ততঃ জীৱিত কালত তেওঁ যেতিয়া বেমাৰৰ লগত যুঁজি আছিল আমি লগত থাকিব পৰা নাছিলোঁ, কিন্তু আজি শেষ যিটো বিদায় সেইটো দিবৰ কাৰণে আমি আহিছোঁ আৰু যথেষ্ট জনপ্ৰিয় লোক। তেখেতৰ আত্মা যাতে শান্তিত থাকে এই মই কামনা কৰোঁ আৰু তেখেতৰ যিখিনি জীৱনত কৰি অহা কাম আৰু যিবিলাক অৱদান সমাজৰ প্ৰতি সেইটো লক্ষ্য ৰাখি পেলাই আমি এটা কিতাপ উলিয়াই তেখেতৰ জীৱনী সম্পৰ্কে এই কিতাপটো ওলাবৰ কাৰণে প্ৰয়োজন আছে। নিশ্চয় এই কামটো আমি হাতত ল'ম। আজি মই এইটোকে প্ৰাৰ্থনা জনাব পাৰোঁ ভগৱানৰ ওচৰত, পৰিয়াল যাতে শান্তিৰে থাকে আৰু তেখেতৰ আত্মা যাতে সদায় শান্তিত থাকিব পাৰে তাৰ কাৰণে মই প্ৰাৰ্থনা জনাইছোঁ।